প্ৰথমতে গোটেই অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ চেনেল MS মিক্স ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চাওক, কেইদিনমান ধৰি বিয়া আৰু অসমীয়াক লৈ এক তুমুল বিতৰ্ক অসমত চলি থকা যেন দেখিবলৈ পাইছোঁ। সিদিনা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমীয়া আৰু মিয়াৰ মাজত যি এক মন্তব্য কৰিছিল, যি তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য কৰিছিল, তাক আমি নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। চাওক, আমি ভবা নাছিলোঁ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা এনেকুৱা মন্তব্য ওলাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। কিয়নো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত ক'বলৈ গ'লে বৰ্তমান অসমৰ মুৰব্বী হয়, তেখেত অসমৰ মুখ্যমন্ত্ৰী হয়। গতিকে তেখেতৰ যিটো সন্মান, তেখেতৰ যিটো মৰ্যাদা, এই মৰ্যাদাটো তেখেত অটুট ৰখাটো অতিকৈ দৰকাৰী আছিল। কিন্তু তেখেত কেইদিনমান ধৰি দেখিবলৈ পোৱা গৈছে মিয়া আৰু অসমীয়াক লৈ এক তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য কৰি আছে। এই ক্ষেত্ৰত আমি অসমীয়া হিচাপে বৰ দুখ অনুভৱ কৰিছোঁ। চাওক, যিটো সময়ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসমবাসীক লৈ, গোটেই অসমবাসীক একত্ৰিত কৰি যিটো সময়ত অসমখনক বিকশিত কৰাৰ এক চিন্তা চৰ্চা কৰিব লাগিছিল, সেই সময়ত কিন্তু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া আৰু অসমীয়া, হিন্দু আৰু মুছলমানৰ মাজত ভাগ ভাগ কৰিবলৈ চেষ্টা কৰি আছে। এই ক্ষেত্ৰত তেখেতে যিটো আমাৰ ঐতিহ্যপূৰ্ণ অসমীয়া জাতিৰ যি স্বাভিমান, আমি অতীতৰে পৰা অসমীয়াসকলে, হিন্দু মুছলমানসকলে ভাই ভাই হিচাপে জীয়াই আছো, এইখন অসমত আমি শংকৰ আজানৰ সমন্বয়ৰ দেশ হিচাপে জীয়াই আছো। এই ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া আৰু অসমীয়াক লৈ মন্তব্য কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু কেতিয়াও আমি গ্ৰহণযোগ্যতা কৰি ল'ব নোৱাৰোঁ। যিটো সময়ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ জ্বলন্ত সমস্যাসমূহক লৈ মাত মাতিব লাগিছিল, অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে, এই জ্বলন্ত সমস্যাবিলাকক লৈ তেখেতে মন্তব্য কৰিব লাগিছিল, সেই সময়ত তেখেত এইবিলাক মন্তব্য নকৰি তেখেত মিয়া আৰু অসমীয়াক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰি আছে, হিন্দু আৰু মুছলমানক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰি আছে। আজি অসমৰ কিছুমান মানুহ আজি নাখাই মৰিব লগা হৈছে। আজি অসমৰ এনেকুৱা কিছুমান মানুহ আছে, আজি দুবেলা দুমুঠি খাবলৈকে সিহঁতে কক বগাই থাকিব লগা হৈছে। আজি দুবেলা দুমুঠি খাবলৈকে সিহঁতে চিন্তা চৰ্চা কৰিব লগা হৈছে। এইফালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব নাই। যিটো সময়ত আমি 400 টকাৰ গেছ চিলিণ্ডাৰ কিনিবলৈ পাইছো, সেই গেছ চিলিণ্ডাৰ আমি 14 টকাত, 15 টকাত, 1300 টকাত আমি কিনিবলৈ পাওঁ। এই ক্ষেত্ৰত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিমাত। তেখেত কি কৰি আছে? মিয়া আৰু অসমীয়াক লৈ মন্তব্য কৰি আছে। যিটো সময়ত আমি মিঠাতেল 80-90 টকাত কিনিবলৈ পাইছো, সেই মিঠাতেল আমি 200-250 টকাত আমি সেই মিঠাতেল কিনিবলগীয়া হৈছে, কিনি খাই আছো। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি মন্তব্য নাই। আজি মূল্য বৃদ্ধি অসমখনক জুৰুলা কৰিছে, আজি মধ্যবিত্ত শ্ৰেণীৰ সকলক আজি মূল্য বৃদ্ধিয়ে কোঙা কৰিছে, আজি ভিকাৰী কৰিছে অসমৰ মানুহক। এই ক্ষেত্ৰত লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য নাই। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি হিন্দু মুছলমান কৰি তেখেত অসমখনক এক ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিবলৈ তেখেত বিচাৰিছে। এই ক্ষেত্ৰত আমি এজন অসমীয়া হিচাপে তেখেতক আমি গৰিহণা জনাইছো, তেখেতে ধিক্কাৰ জনাইছে এনেকুৱা মন্তব্য কৰাৰ কাৰণে। আজি বানপীড়িত ৰাইজে, আজি অসমৰ কিছুমান এনেকুৱা জাগা আছে, আজি বানপানীত ৰাইজে কক বগাই থাকিবলগীয়া হৈছে। সেই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰখনে এবাৰ কৈছে, এবাৰ যায়, সিহঁতৰ ওচৰত খবৰ ল'বলৈ তেওঁৰ সময় নাই। আজি বানপানীত মানুহে নাখাই মৰিব লগা হৈছে, আজি বানপানীত মানুহে কক বগাই থাকিব লগা হৈছে। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনৰ গুৰুত্ব নাই। তেখেতৰ কি হিন্দু মুছলমান কৰি তেখেত নিজৰ বাক জয়ীখান, নিজৰ জাতিৰ প্ৰতি, নিজৰ ধৰ্মৰ প্ৰতি তেখেত আকৰ্ষিত হ'বলৈ নিজকে চেষ্টা কৰি আছে। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো, আমি কি হিন্দু কি মুছলমান আমি নাজানো, আমি মিয়া নে অসমীয়া সেইটো আমি নাজানো। আমি এজন ভাৰতীয় হিচাপে, আমি অসমীয়া হিচাপে এইখন অসমত আমি জীয়াই থাকিব বিচাৰো। আমি কোনো হিমন্ত বিশ্ব শৰ্মাৰ কথাত মতে আমি মিয়া অসমীয়া ভাগ ভাগ হৈ নাযাওঁ।
কোনো অসম চৰকাৰৰ কোনো মানুহৰ কথা মতে আমি মিয়া অসমীয়া হিন্দু মুছলমান আমি ভাগ ভাগ হৈ নাযাওঁ। আমি অতীতৰ পৰাই শংকৰ ৰাজাৰ সমন্বয় অসম হিচাপে এইখন অসমত আছো, আজিও আছো, ভৱিষ্যতত আমি এইখন অসমত শংকৰ ৰাজাৰ সমন্বয়ৰ দেশত আমি মিলা প্ৰীতিৰে থাকিম, হিন্দু মুছলমানে মিলা প্ৰীতিৰে থাকিম। হিমন্ত বিশ্ব শৰ্মাৰ কথাত, কোনো অসম চৰকাৰৰ কোনো মন্ত্ৰীৰ কথাত, পীযুষ হাজৰিকাৰ কথাত আমি হিন্দু মুছলমানে কেতিয়াও ভাগ ভাগ হৈ নাযাওঁ। আমি হিন্দু মুছলমানে একেলগ হৈ হিন্দু মুছলমানে ভাই ভাই হিচাপে সৃষ্টি কৰি আমি এইখন অসমখনক আমি সলৰক্ষণ কৰিম। এইখন অসমখনক আমি এক শ্ৰেষ্ঠ অসম হিচাপে গঢ়িবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে কোনো সাম্প্ৰদায়িক মন্তব্য নকৰে তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে অলপ চিন্তা কৰিব লাগিছিল, আজি এই একবিংশ শতিকাত যিটো সময়ত অসম দিল্লীৰ সন্মানীয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কি কৰি আছে দিল্লীৰ কাৰণে, আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আজি পশ্চিমবংগৰ কাৰণে কলকাতাৰ কাৰণে কি কৰি আছে, আজি কৰ্ণাটকত সিদ্ধাৰামায়া কি কৰি আছে কৰ্ণাটকৰ কাৰণে, আজি পাঞ্জাবত ভগৱন্ত মানে কি কৰি আছে, তেখেত কিন্তু সেইফালে অলপ চোৱা দৰকাৰ। আজি দিল্লীত সন্মানীয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আজি দিল্লীৰ স্কুল কলেজসকলক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিবলৈ সক্ষম হৈছে। দিল্লীৰ মহিলাসকলৰ কাৰণে বাছ ভাড়া ফ্ৰী দিছে, আজি ইলেক্ট্ৰিচিটি ফ্ৰী দিছে। আজি দিল্লীখনক এক উজ্জ্বল হিচাপে তেখেত গঢ়িবলৈ চেষ্টা কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইসকলক মানুহসকলক অলপ নজৰ ৰখা দৰকাৰ, সেইসকল মানুহসকলক অলপ চোৱা দৰকাৰ। কিন্তু সেইবিলাক নকৰি অসমৰ জ্বলন্ত সমস্যাসকলৰ কথা মাত নাপাতি তেখেত হিন্দু মুছলমান মিয়া অসমীয়াক লৈ তেখেত মন্তব্য কৰি আছে। কিয় এনেকুৱা কৰিব লাগে? আজি এইখন মঞ্চৰ জৰিয়তে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তথা অসম চৰকাৰৰ মানুহসকলক, অসম চৰকাৰৰ মন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰো, কি অসমীয়া কি মানুহ নহয়? অসমীয়া কি মিয়াসকল কি অসমীয়া নহয়? মিয়াসকল কি অসমীয়া জাতিৰ মানুহ নহয়? মিয়াসকলে অসমীয়া জাতিৰ মানুহ। মই এজন মিয়া, মই সগৌৰৱেৰে কওঁ, মই অসমীয়া জাতিৰ মিয়া সম্প্ৰদায়ৰ এজন মানুহ হিচাপে মই সকলো সময়তে গৌৰৱ অনুভৱ কৰো। আজি গুৱাহাটীৰ পৰা মিয়াসকলক উচ্ছেদ কৰি আছে, আজি গুৱাহাটীৰ পৰা মিয়াসকলক খেদি দি আছে। মই আজি চেলেঞ্জ দিছো অসম চৰকাৰক, আজি অসমীয়া মানুহসকলক চেলেঞ্জ দিছো, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকে চেলেঞ্জ দিছো। আজি গুৱাহাটীত যদি মিয়াসকল নাথাকে ন, আপোনালোকে গুৱাহাটীৰ মানুহসকলে নাখাই মৰিব লাগিব। আজি গুৱাহাটীৰ মানুহসকলে নাখাই মৰিব লাগিব। গুৱাহাটীত যদি মিয়াসকল নাথাকে, আজি মিয়াসকল খেতি কৰে কাৰণেই আজি শাক পাচলি আপোনালোকে কম দামত আপোনালোকে খাই আছে। আজি যদি মিয়াসকলে গুৱাহাটীত শাক পাচলি লৈ যোৱা বন্ধ কৰে, আজি টাউন অঞ্চলত যদি মিয়াসকলে শাক পাচলি লৈ যোৱা বন্ধ কৰে ন, জুই লাগিব বজাৰত জুই লাগিব। মিয়াসকলে শাক পাচলি সৃষ্টি কৰে, উৎপন্ন কৰে, সেইবিলাক আপোনালোকে ভালদৰে বহি খাই আছে। মিয়াসকলে মাছ উৎপাদন কৰি আছে, সেইবিলাক আপোনালোকে খাই আছে। কেৱল মিয়া মানুহসকলকে বেয়া? মিয়াই যিবিলাক উৎপন্ন কৰে সেইবিলাক বহুত ভাল, কিন্তু মিয়া মানুহসকলকে বেয়া? এইবিলাক মন্তব্য ভাই আপোনালোকে বাদ দিয়ক। আপোনালোকৰ মানৱতা, আপোনালোকৰ যদি মন মানসিকতা, মই ভবা নাছিলো কেতিয়াও যে আমাৰ যিবিলাক জনপ্ৰতিনিধি আছে, এই জনপ্ৰতিনিধিসকলৰ মন মানসিকতা ইমান তললৈ যাব মই ভবা নাছিলো। গতিকে সদৌ শেষত অসম চৰকাৰৰ মই হিমন্ত বিশ্ব শৰ্মাক ভাল পাওঁ, কিন্তু এনেকুৱা মন্তব্য কৰাৰ কাৰণে মই হিমন্ত বিশ্ব বহুত বেয়া পাইছো। তেখেতক মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই, তেখেত এনেকুৱা মন্তব্য কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। গতিকে আজি এইখন মঞ্চৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো, আপুনি হিন্দু মুছলমান মিয়া অসমীয়া বাদ দি আপুনি এখন সমন্বয়ৰ অসমীয়া কৰক। আপুনি এজন সমন্বয়ৰ অসম কৰক, যিটো অসমত হিন্দু মুছলমানে ভাই ভাই হৈ থাকিব, যিটো অসমত মুছলমানৰ বিপদত হিন্দুসকলে আগবাঢ়ি আহিব, যিটো অসমত মুছলমানৰ বিপদত হিন্দুসকলে আগবাঢ়ি আহিব, এনেকুৱা অসম আপোনালোকে কৰক। গতিকে এইখিনিতেই শেষ কৰিছো। লগতেই অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনেকুৱা মন্তব্যৰ পৰা অনাগত দিনত বিৰত থকাৰ কাৰণে আহ্বান জনাইছো। এইখিনিতে শেষ কৰিছো। যদি মোৰ কথাত কিবা ভুল ত্ৰুটি হৈছে আপোনালোকে ক্ষমা কৰিব। জয় অসম, জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।